নমস্কাৰ, মই অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আপোনালোকৰ খবৰ ভালনে? আশা কৰোঁ সকলোৰে ভাল, মোৰো ভালে। আজি থাম্বনেইল চাই গম পাইছে, মই বিশেষ আৰু কৈ নিদিওঁ। আৰু কোনোবাই যদি মোৰ চেনেলটো নতুনকৈ চাই আছে তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব। আৰু আহক এতিয়া ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আমাক জবা ফুল লাগিব। আৰু কাৰোবাৰ যদি চুলি সৰা প্ৰব্লেম হৈ আছে তেতিয়াহ'লে এই তেলটো লগাই চাওক 2 সপ্তাহ। জবা ফুল লাগিব, ৰঙা জবা ফুলে ভাল হয়। মই ইয়াত 20টা লৈছোঁ, 20-25টা ল'ব আপোনালোকে। আৰু এইটো নাৰিকলৰ তেলৰ বটল লৈছোঁ, যিকোনো নাৰিকলৰ তেলে ল'ব পাৰিব আপোনালোকে। আৰু এনেকৈ ফুলৰ পাহিকেইটা মই ছিঙি ল'লোঁ। প্ৰথমতে আমি 1 কাপ নাৰিকলৰ তেল লৈ ল'লোঁ। আৰু তাত ফুলখিনি দি দিলোঁ। এতিয়া আমি গেছত বহাই দিম। এতিয়া নমাই ল'লোঁ, ঠাণ্ডা হ'বলৈ দিলোঁ। আৰু এতিয়া এখন পাতল কাপোৰেৰে আমি এইখিনি চেপি ল'ম। এতিয়া আমাৰ তেলখিনি তৈয়াৰ হৈ গ'ল। আৰু এনেকৈ মই তেলটো দি অলপ মালিচ কৰি ল'ম। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন। আৰু ভাল লাগিছে যদি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে এইটো ব্যৱহাৰ কৰি চাওক, সপ্তাহ 2 সপ্তাহ ব্যৱহাৰ কৰি চাওক। আৰু মই সপ্তাহত 3 বাৰ লগাওঁ দেই। আপোনালোকে ব্যৱহাৰ কৰি চাওকচোন কেনেকুৱা পায়। আৰু আপোনালোক সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জনালোঁ ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে। আৰু এতিয়া মই ভিডিঅ'টোৰ পৰা বিদায় ল'লোঁ। থেংক ইউ।